खुलुमबाय स्टुडिअ दं आं राजीब बसुमतारी आरो बे समाव दुलाराय बर' फरायसा आफादनि गोख्रों सोमावसारनाय आरो सोमावसारनायनि गुबै जाहोनानो जाहैबाय बर' हारिनि गेजेराव जा थामथि बिटिआर गोजोन गोरोबथा जादोंमोन बे बिटिआर गोजोन गोरोबथायाव गोबां मानि दफा दं आरो बे दफाफोरखौ मावफुंनांगौनि दाबियाव दुलाराय बर' फरायसा आफादा रायजोनि दाब दाब जायगायाव बनजार सावनानै रेलि हाबाफारि लानानै दाबि खालामनाय हाबाफारि लादों। नंगौ बे समाव फिन फोरमायबावोदि दुलाराय बर' फरायसा आफादनि दाब दाब रायजोनि दाब दाब जायगायाव सोमावसारनाय आरो बे सोमावसारनायनि गुबै जाहोना जाहैबाय बिटिआर गोजोन गोरोबथाया फैयै फैयै 5 बोसोराव आगान होबाय आरो बे 5 बोसोरावबो गोबां बिटिआर गोजोन गोरोबथानि दफाफोरा मावबावनो दंबावो। बे माखासे आद्रा थानाय जा बिटिआर गोजोन गोरोबथानि दफाफोरखौ मावफुंनो थाखाय बे समाव दाबि खालामनानै बनजार रेलि लानाय हाबाफारियाव दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथाङा गोबां मानि दाबि दिखांदों। बेजों लोगोसे खोरोमदाव औवारिजों लोगोसे दुलाराय बर' फरायसा आफादनि गोबां दैदेनगिरि दिनेश ब्रह्म बिथांमोनजों लोगोसे गोबां दुलाराय बर' फरायसा आफादनि दैदेनगिरिफोरनि बानजायनायाव रायजो नाङैनो सोमावसारनाय जादों बिटिआर गोजोन गोरोबथानि दफाफोरखौ थाबैनो मावफुंनांगौनि आरो बेनि गेजेरावनो मख'जाथावसिन दफा महरै 125th एमेन्डमेन्ट बेफोरबायदि हाबा एबा दफाफोरखौ मावफुंनांगौनि थाखाय दाबि दिखांनायनि गोख्रों सोमावसारनायजों गोख्रों दाबि दिखांदों। बे समाव मा दाबि दिखांदों बेखौ लानानै मिरु दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथांजों लोगोसे गोबां दुलाराय बर' फरायसा आफादनि दैदेनगिरिफोरा गोख्रों रावजों सोंखारिनानै दाबि दिखांनायखौ बे समाव नुना मोननाय जादों। दानिया फैदो बिदिब्ला दुलाराय बर' फरायसा आफादनि जा बिटिआर गोजोन गोरोबथानि दफाफोरखौ मावफुंनांगौनि दाबिजों बनजार रेलि लानाय जादों। बे बनजार रेलि लानायाव दुलाराय बर' फरायसा आफादनि सोर दैदेनगिरिफ्रा मा गोख्रों दाबि दिखांनानै बाथ्रा बुंदों जों बिथांमोननि बे दाबि दिखांनाय बाथ्राफोरखौ आबुङै नोंथांमोननि गेजेराव लाना फैनि। बर' ছাত্ৰ সন্থাৰ উদ্যোগত সমগ্ৰ অসমৰ জিলা সদৰ আৰু মহকুমা সদৰত আমি মশাল এই টৰ্চ ৰেলী কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। ইয়াৰ মূল কাৰণটো হ'ল যে বৰ্তমান সংসদত শীতকালীন অধিৱেশন চলি আছে ভাৰতত পাৰ্লিমেণ্ট আৰু এই উইণ্টাৰ ছেশ্যন পাৰ্লিমেণ্টত আমাৰ দাবী আছিল যে বিটিআৰ বা বড়ো শান্তি চুক্তিৰ সকলো দফা আখৰে আখৰে ৰূপায়ণ কৰাৰ কথা 125th এমেণ্ডমেণ্ট যে সংবিধান সংশোধনী বিধেয়ক আৰু যাৰ দ্বাৰা বিটিচি বা বৰ্তমান বিটিআৰখন অধিক ক্ষমতা সম্পন্ন মোৰ অট'নমিৰ মোৰ ফাইনেন্সিয়েল পাৱাৰৰ কথা বা অধিক ক্ষমতা সম্পন্ন কৰা সীমা সম্প্ৰসাৰণ কৰা আৰু কাৰ্বি আংলং বড়োসকলৰ ST হিল প্ৰদান কৰা বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ পূৰ্ণাংগ মৰ্যাদা প্ৰদান কৰা বিদ্যালয় প্ৰাদেশিকৰণ NDB সকলো কেছ উঠাই লোৱা 1500 কোটি টকাৰ সকলো যিখিনি আন্তঃগাঁথনি যিখিনি শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান তাত লিখা হৈছিল সকলো এই অনুষ্ঠান প্ৰতিষ্ঠান 1500 কোটি টকাৰে নিৰ্মাণ কৰা এই আটাইবিলাক দফাক লৈ পেলাই আমি নিখিল বড়ো ছাত্ৰ সন্থাই সঘনাই আমি ভাৰত চৰকাৰক গৃহমন্ত্ৰী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাই আহি আছোঁ যে যিকোনো পৰিৱেশত যিকোনো বিনিময়ত ভাৰত চৰকাৰে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যি আমাক কথা দিছিল যে চুক্তিৰ সকলো দাড়ি কমা ৰূপায়ণ কৰা হ'ব চুক্তিৰ সকলো দফা আখৰে আখৰে ৰূপায়ণ কৰা হ'ব আৰু এই কথাটো লৈ আমি ভাৰত চৰকাৰক সিদিনাখন দিল্লীত যন্তৰ মন্তৰত আমি প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদিও আমি আহ্বান জনাইছোঁ। 29 তাৰিখে আমি ৰেলী কাৰ্যসূচী লৈছিল ইয়াৰ যোগেদিও আহ্বান জনাইছোঁ। পুনৰ আজি এই সংসদত শীতকালীন অধিৱেশন যিহেতু চলি আছে আৰু আজি আমি দেখিবলৈ পালোঁ যে জয়ন্ত বসুমতাৰী ডাঙৰীয়া কোকৰাঝাৰৰ MP সাংসদ তেখেতে এই বিধেয়কখন বা বিটিআৰ বড়ো চুক্তি সকলো দফা ৰূপায়ণ কৰিব লাগে বুলি তেওঁ আজি সংসদত উত্থাপন কৰিছে। আমি ভাৰত চৰকাৰৰ প্ৰতি আশাবাদী দৃঢ় বিশ্বাসী এতিয়াও আমি ৰখিছোঁ যে গৃহমন্ত্ৰীয়ে যি কথা কৈছিল সকলো দফা আখৰে আখৰে ৰূপায়ণ হওক আৰু এই শীতকালীন অধিৱেশনত 125th যি এমেণ্ডমেণ্ট সেইটো বিধেয়কখন পাছ কৰি পেলাই BTCখন অধিক ক্ষমতা সম্পন্ন কৰাৰ কাৰণে ভাৰত চৰকাৰে দায়বদ্ধতাৰে কাম কৰক সেইটোৱে আমাৰ আজিৰ এই মাৰ্চ মানে টৰ্চ ৰেলী মূল উদ্দেশ্য আৰু এই মানে কাৰ্যসূচীৰ যোগেদি ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ দাবী ৰাখিছোঁ। ধন্যবাদ। বিটিআৰ ৰেকৰ্ডৰ যিখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা ইমপ্লিমেণ্ট কৰিবলৈ ইয়াৰ আদৰা হৈ আছে 125th এমেণ্ডমেণ্টৰ দাবী লৈ আৰু আমাৰ চেণ্ট্ৰেলৰ পৰা যিমানখিনি সহযোগ বিটিআৰ ৰেকৰ্ড ইমপ্লিমেণ্টেশ্যনত আজিলৈকে আদৰা হৈ আছে এইটো ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত আৰু চলি থকা আজিৰ যি ইণ্ডিয়াত উইণ্টাৰ ছেশ্যনৰ যি পাৰ্লামেণ্ট চলি আছে তাত তেওঁলোকক যাতে আমাৰ যি 125th এমেণ্ডমেণ্ট সমগ্ৰ নৰ্থ ইষ্টত থকা
যেহেতু 6 শিডিউল কাউন্সিলৰ কাৰণে যে 125th এমেণ্ডমেণ্ট পেণ্ডিং হৈ আছে সাংবিধানিক ব্যৱস্থাৰ দ্বাৰা ইয়াত আমাৰ 6 শিডিউল কাউন্সিলৰ যি এটা সিট যি এনহেন্সমেণ্টৰ কথা ইয়াত MCL সমষ্টি আমাৰ অধিক য'ত মানে 46ৰ পৰা 60 সমষ্টি গঠনৰ সাংবিধানিক ব্যৱস্থাৰ দ্বাৰা আনিব লাগে লগতে ইয়াত ডাইৰেক্ট ফাইনেন্সৰ কথা আছে আৰু বিটিআৰ যি একৰ্ডৰ অন্তৰ্ভুক্ত আমাৰ বিভিন্ন ইয়াত এডিশনেল যি সাবজেক্টছ ডিপাৰ্টমেণ্টছ ইনক্লুড কৰাৰ ক্ষেত্ৰত যাতে সাংবিধানিক ব্যৱস্থাৰ দ্বাৰা অতি সোনকালে ভাৰত চৰকাৰে আমাৰ কথাটো শুনে আৰু ইমপ্লিমেণ্ট কৰি দিয়ে ইয়াৰ কাৰণে আমি আজি কোকৰাঝাৰৰ এই হায়াৰ ছেকেণ্ডেৰী গ্ৰাউণ্ডৰ পৰা আমি জ্বৰ সমর দলটো ওলাই আছোঁ কিয়নো বাৰম্বাৰ আজি 6 বছৰ হ'বলৈ অতিক্ৰম হ'বলৈ গৈ আছে আমাৰ বিটিআৰ ৰেকৰ্ড তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আমি দাবী কৰি যাম আৰু আমি আলোচনাও কৰি আছোঁ তেওঁলোকে যাতে অতি সোনকালে আমাৰ এই দাবীটো পূৰণ কৰে ইয়াৰ ক্ষেত্ৰত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আৰু আজি গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহ ডাঙৰীয়ালৈ আমি মেমৰেণ্ডাম প্ৰেৰণ কৰিছোঁ আমাৰ ৰিমাইণ্ডাৰ হিচাপে তেওঁলোকক আমি মেমৰেণ্ডাম প্ৰেৰণ কৰিছোঁ কিয়নো আমি গণতান্ত্ৰিকভাৱে যিটো আন্দোলন কৰি আহিছোঁ আৰু বড়োলেণ্ডত যেতিয়া বিটিআৰ ৰেকৰ্ড হ'ল তাৰ পাছৰ পৰা ইয়াত আমাৰ বিভিন্ন সশস্ত্ৰ আন্দোলনকাৰী NDFBক লৈ আৰু আমাৰ বিভিন্ন গণতান্ত্ৰিক আন্দোলনকাৰী এফচুৰ লগত থকা যিমান সংগঠন আছে আমি বড়োলেণ্ড আন্দোলনখনক আমি ছাছপেণ্ড কৰি ৰাখি থৈছিলোঁ আমি যেহেতু গণতান্ত্ৰিক আন্দোলন এতিয়ালৈকে বড়োলেণ্ড দাবী আমি আৰু উত্থাপন কৰাৰ ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা আমি ৰিজলিউশ্যন লৈ সেইটো আমি ছাছপেনশ্যনত ৰাখি দিছিলোঁ কিন্তু অনাগত দিনত বড়োলেণ্ডৰ কাৰণে বিটিআৰ ৰেকৰ্ড ইমপ্লিমেণ্টেশ্যন নহ'লে আমি পুনৰাই আমাৰ এই ৰিজলিউশ্যনটো আমি উঠাই ৰখাৰ কাৰণে আমি ভাবিবলৈ আমি বাধ্য হ'ম কিয়নো ইয়াত সশস্ত্ৰ আন্দোলন আমি বড়োলেণ্ডৰ বিটিআৰ ৰেকৰ্ডৰ পাছত এটা শান্তি পৰিৱেশ বড়োলেণ্ডৰ আমি বসবাস কৰি আছোঁ আৰু এই শান্তিটো আমি চিৰদিনৰ কাৰণে বচাই ৰখাৰ কাৰণে ভাৰত চৰকাৰে ৰেছপনচিবল হৈ আছে আৰু অসম চৰকাৰেও ৰেছপনচিবল হৈ আছে তাৰ লগত আমি ষ্টেক হোল্ডাৰ্ছ আন্দোলনকাৰী সংগঠন হিচাপে আমি সেইটো ইমপ্লিমেণ্টেশ্যন দাবী লৈ ইয়াক যাতে আমাৰ বড়োলেণ্ডত চিৰদিনৰ শান্তিটো বজাই ৰখাৰ কাৰণে আমি আহ্বান জনাইছোঁ অনাগত দিনত যাতে আমাৰ এই যে আমি এফচুৰ যি অধিৱেশন আমাৰ আহি আছে তাৰ আগে আমি ভাবি আছোঁ যে আমাৰ ভাৰত চৰকাৰে আমাৰ এই দাবী আৰু বিটিআৰ ৰেকৰ্ডটো পূৰ্ণাংগভাৱে ইমপ্লিমেণ্ট কৰি দিব নহ'লে আমি আৰু ওলোটাই আমি ভাবিবলৈ বাধ্য হ'ম যে আমি পুৰণাই আমাৰ যি ছাছপেনশ্যনৰ যি ৰিজলিউশ্যন এইটো আমি উঠাই ৰখাৰ কাৰণে আমি ভাবিবলৈ বাধ্য হ'ম दिनै दुलाराय बर' फरायसा आफादा जों राजा लामायाव जोङो टर्च लाइट लानानै जोङो मोनसे हाबाफारि लाबोनो गोनां जादों आरो बे हाबाफारिखौ जोङो थांनाय अक्ट'बरनि 29 खालारावनो जों लादोंमोन आरो बे मोनसे हाबाफारिखौ जों लाखिनो गोनां जादों जे बयबो मिथिगौ पार्लियामेन्ट सेसना 1 डिसेम्बरनिफ्राय 19 डिसेम्बरसिम जागोन आरो बेवहाय भारत सरकाराबो जोंनो मोनसे खोथा होदोंमोन जे भारतनि संबिजितनि जि 125 एमेन्डमेन्ट बिल जायखौ 2019 आव आपार हाउसआव राज्य सभायाव बेखौ प्लेस खालामनाय जादोंमोन नाथाय बेहाय बिला पास जायाखिसै बे 125 जि कन्स्टिटिउसन एमेन्डमेन्ट बिल बेखौ सोदांनानै एमेन्डमेन्ट खालामनानै थाबैनो जोंनि जेबो 6 शिड्युल दङ आसाम मेघालय त्रिपुरा आरो मिजोराम जि 10टा 6 शिड्युलफोर दङ बेवहाय बे एमेन्डमेन्टखौ लाबोनानै मोर फाइनेन्शियल पावर मोर एक्जिक्यूटिव पावर और मोर एडमिनिस्ट्रेटिव पावर बेखौ जुदि सोदाङोब्ला जों मोननो हागोन ओंखायनो थाबैनो जाबाय थानाय पार्लियामेन्टआव 125 एमेन्डमेन्ट बिलखौ जोङो सोदांनो थाखाय दिनैनि हाबाफारिनि गेजेरजों नारसिननो नागिरदों आरो बिनि अनगायैबो 280 आर्टिकेल मोनसे दङ जाय 280 आर्टिकेलनि गेजेरजों बे जुदि एमेन्डमेन्ट जायोब्ला 6 शिड्युल काउन्सिलफोराव जि सेन्टारा जोंनो जि मोनसे फाइनेन्शियल पावर हरो बे पावरा थोंजों जोंनि काउन्सिलफ्रा बाहायनो मोनगोन नाथाय जों आथिखालाव मिथिगौ जोंनि थाखाय जिखिनि जोंनि बिटिसिआव 35 लाख पपुलेशन दङ जि सेन्टार शेयार मोनो बेयो स्टेट सरकारावसो थाङो आरो स्टेट सरकारा गोसोबायदि बाहायनानै बिथांमोन उनावसो जोंनि बिटिसिआव हरनाय जायो जायनि थाखाय जों खामानिफोरखौ आबुङै मावफुंनो हाया ओंखायनो 280 आर्टिकेलखौ एमेन्डमेन्ट खालामनानै बिनि गेजेरजों 35 लाख पपुलेशननो जि मोनसे फाइनेन्शियल हरनाय जायो सेन्टारनिफ्राय जि पावार मोनसे हरनाय जों बेखौ थाबैनो मोननायखौ जों लुबैदों आरो बिनि अनगायैबो जों बेवहाय लाखिदों जे जोंनि आथिखालनि बिटिआरआ सानजा फारसे जोंहा 60 गामि हाबबाय जों आरो डिमान्ड खालामबावदों सनितपुर डिस्ट्रिक्ट आरोबाव बिश्वनाथ जिल्लानिफ्राय जेफोर ट्राइबेल पपुलेशन दङ जेराव बर' मानसिया बांसिन दं ट्राइबेल पपुलेशनाव दं बेफोर गामिफोरखौ थाबैनो जोंनि बिटिआरआव जों थिसननांगौ होननानै जों दाबि खालामदों आरो बिनि अनगायैबो जेब्ला 2003 आव बिटिसि सुक्ति जादोंमोन
बै समाव जोंनि मोनबा जिल्ला दायो क'क्राझार चिरां बाक्सा तामुलपुर उदालगुरि खोला फारसे माखासे बर' गामि दङ ट्राइबेल गामिफोर दङ बे ट्राइबेल गामिफोरा थिसनजायाखै ओंखायनो बैफोर गामिखौबो जोङो थाबैनो थिसननांगौ होननानै जों मोनसे बेवहाय डिमान्ड खालामनाय जादों आरो BKWSC 10 लाख बर'नि थाखाय बिटिआरनि बायहेरायाव थानाय जि 10 लाख बर' दङ बिथांमोनाबो गावनि राव गावनि थुनलाइ गावनि हा गावनि राजनीतिक अधिकार बिनि थाखाय बर' कसारि वेलफेयार अट'नमास काउन्सिल मोनसे मोननाय जादों नाथाय बे बर' कसारि वेलफेयार अट'नमास काउन्सिला दाबो बिथांमोननि सोरगिदिं सिमाया थिग जायाखै गामिफ्रा नटिफिकेसन जायाखै ओंखायनो थाबैनो बेफोर गामिखौ नटिफाइ खालामनानै बर' कसारि वेलफेयार अट'नमास काउन्सिलखौबो थाबैनो इलेक्सन खालामनांगौ होननानै जों मोनसे डिमान्ड लाखिदों आरो बिनि अनगायैबो राभा हासं अट'नमास काउन्सिलाव मोननै जिल्ला दङ साउथ कामरुप आरो गवालपारा बै टटेल 312 बै गामिखौ BKWSCआव थिसननांगौ होननानै जोङो मोनसे डिमान्ड खालामदों बिनि अनगायै मरिगाव नगाव हुजाय बे मोनथाम जिल्लायाव दाबो माखासे बर' गामिया बर' कसारि वेलफेयार अट'नमास काउन्सिलाव हाबाखै बैफोर गामिखौ थाब हाबनांगौ होननानै जों मोनसे डिमान्ड लाखिदों बिनि अनगायै 6.3 बिटिआर सुक्तिनि मोनसे बिराद गोनां दफा जायनि गेजेरजों बिटिआर ओनसोलाव जायफोर बिमा राव बिजोंनि फरायसालिफोर दङ बे बिमा राव बिजोंनि फरायसालिफोरखौ उइदाउट एनि कन्डिसन प्रभिन्सियेलाइज खालामनांगौ होननानै बे रोखा लिरनाय दङ नाथाय बियो दिनैसिमबो जाफुङाखै बेखौ जों जाफुंनो होनो थाखाय दिनै रेलिनि गेजेरजों जों आसाम सरकारखौ जों नारसिननो नागिरदों